হেল্ল' গাইজ, গুড মৰ্ণিং। মোৰ নতুন অন্য এটা ভিডিঅ'লৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আছোঁ এয়া এতিয়া বাৰীত। আপোনালোকে যে ইটো ভিডিঅ'ত দেখুৱাইছিলোঁ বাৰু, মই গুটি সিঁচিছিলে, সৰু সৰু আছে। এইখন আমাৰ আকৌ বেলেগ বাৰী, এইখন আমাৰ আগফালে আছে। দেখুৱাম বাৰু কি আছে বলক, ভিডিঅ'টো একেলগে চাব। স্কিপ কৰি দিনটোত আজি কি কৰোঁ কি নকৰোঁ দেখুৱাম বাৰু দেই। ইয়াৰ লাই লফা মাজত ধনিয়াও আছে, মাজে মাজে বিলাহী গুটিও সিঁচি দিছিলে মায়ে। এইখিনি ডাঙৰ হ'ল, খাব পৰা হৈছে আৰু খায়ে থাকোঁ বাৰু এসাজো আনি পেলাই। তাৰপৰা ৰঙালাও, তাৰপিছত ৰাতিপুৱা গা পা ধুই আহি তিতাকেৰেলা ভাজি বনালোঁ। ৰাতিপুৱা সাজটো যেনে তেনে চলি যায় আমাৰ, তিতাকেৰেলা ভাজিয়ে খাম বুলি ভাবিছোঁ। তাৰপিছত ৰাধাই ভাত খোৱাৰ পিছত দেখিছেনে মোক তামোল দিছে। মই নাখাওঁ বাৰু তামোল, তাই তামোল দিছেহি। দুষ্ট ৰাধা। এইফালে বাবা বহি আছে, এইফালে ভাগিনজনীয়ে খেলিবলৈ আৰম্ভ কৰিলে। তাৰপিছত মই আহিছোঁ আমাৰ পথাৰখনলৈ মই প্ৰথম আহিছোঁ এইবাৰ দেই, আহিয়ে পোৱা নাই পথাৰখনলৈ। ধান পকিছেনে চাবলৈ আহিছিলোঁ। সেই শিমৰীৰ পৰা শিমৰীলৈ আমাৰ ধান মাজে মাজে পৰি গৈছে, ধানবোৰ পানী পাইছিলে অলপমান। তাৰপৰা এয়া চাওকচোন, ধান আপোনালোকৰ ফালে পকিছেনে? আমাৰ পকিছে আৰু অলপ অলপ। এয়া ছিঙি গৈছিলে, বাবাই দিছে, মই লৈ আহিছোঁ ঘৰলৈ। ইমান ৰ'দে ধৰিছে, যাওঁগৈ আৰু পাই, চকু মেলিবই পৰা নাই। আপোনালোকৰ ফালে পকিছেনে নে কাটি আছে বাৰু ধান? আমাৰ পকিব আৰু দেই, আৰু এসপ্তাহমান আছে আৰু পকিবলৈ, কাটিব পৰা হ'ব। মই কাটিব নাজানো বাৰু, এইবাৰ ফাৰ্ষ্ট টাইম কাটিম আৰু ধান। কি হয় নাজানো আৰু, নজনাই কাটিম আৰু। তাৰপিছত আমাৰ ঘৰৰ ওচৰতে তুলনি বিয়া এখন আছে, তুলনি বিয়া এখনলৈ যাম। কেনেকুৱা লাগিছে বাৰু মোক ক'বচোন দেই। তাৰপিছত এয়া আহিলোঁ আমি বিয়ালৈ, খুৰী দুজনী, তাৰপৰা বা, তাৰপৰা ভাগিন, তাৰপিছত আকৌ ভণ্টিও আছে। ভাগিন নহয়, পিছে ভণ্টিয়ে হয় দুজনী। আৰু এয়া বাহঁত বিয়া ঘৰ পাই গ'লোহি দেই। বিয়া ঘৰৰ নিয়ম কানুন হৈয়ে আছে আৰু নিয়ম হৈয়ে আছে। ইয়াত দেখিছেনে, চবতে বেলেগ বেলেগ বাৰু বিয়াৰ পৰিৱেশটো, মানে নিয়ম চিয়ম। আমাৰ ইয়াতো মাজুলীটো বহুত বেলেগ। এয়া নিয়ম কৰিয়ে আছে, হোৱাগেই নাই। আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন নিয়মবোৰ। এয়া খাবলৈ আহিলোঁ, ভাত, ব্ৰইলাৰ মাংস, দাংবডি, আলু, বাদাম, পাপৰ এনেকৈ ভাজি, তাৰপিছত আকৌ জ্বলা ভাজি অকণ, বেঙেনা, তাৰপৰা দাইল। বৰ ধুনীয়া হৈছিল দেই খানাটো। তাৰপিছত আহিলোঁ বিয়া ঘৰৰ পৰা আহিয়ে ঘৰৰ ওচৰত অকণমান ভিডিঅ' কৰিলোঁ, ভণ্টি আৰু মই। ভিডিঅ' মেইন হয়নে, ফটো ভিডিঅ'টো মেইন চবৰে। এই ভিডিঅ' অকণ কৰিলোঁ। কেনেকুৱা লাগিছে বাৰু ভিডিঅ'টো জনাবচোন। শ্ল' ভিডিঅ' এটা কৰিছোঁ। তাৰপিছত গধূলি হ'ল, গধূলি চাহ খোৱা, গৰু গাই বনাৰ পিছত ধূপ চাকি জ্বলাৰ পিছত গধূলি চাহ খাবলৈ বাবাই ক'লে আজি পিঠাগুড়ি লাডুকে বনা। তাৰপৰা মায়ে কল, পিঠাগুড়ি, গাখীৰ এনেকৈ লাডু বনালে। এয়া ৰাধা দেখিছেনে, চাহ খাবলৈ কাপটো লৈ আছে তাই। এইফালে দুষ্ট দেখিছেনে, কিমান দুষ্ট। ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন অন্য এটা ভিডিঅ'লৈ।